গাইজ আজি আহিছে হলি জলি খ্ৰীষ্টমাছ ফেষ্টিভেললৈ। এইটো ফেষ্টিভেল হৈছিলে গুৱাহাটীৰ GS ৰোডৰ সুপ্ৰিম টাৱাৰত। মই ৰাতিপুৱা চাবৰ কাৰণে আহি গ'লো, কি ধুনীয়া লাগিছে। সকলোৰে দোকানবোৰ ইয়াতে ধুনীয়াকৈ শ্ব' কৰি সজাইছে। ধুনীয়া জুৱেলাৰীৰ পৰা ধুনীয়া বেগো পাব আপোনালোকে। সোমাই আহিয়ে দেখা পালোঁ কি ধুনীয়াকৈ সজাইছে। এবাৰ আপোনালোকে চাওকচোন। ইয়াতে এংকাৰিং কৰি আছিলে জুৰি বাই। মই আহি পেলাই ধুনীয়াকৈ দোকানবোৰ চোৱাত লাগি গ'লোঁ। ধুনীয়াকৈ লাইন বাই লাইন কি ধুনীয়া দোকান দিছে। তেওঁলোকে সকলোখিনি বস্তু পাব, মমৰ পৰা আদি কৰি গোটেইখিনি। আৰু মই এইফালে আহি গ'লোঁ পিটছ অফ পাইট। ইমান ধুনীয়া কেক বনাই এওঁলোকে। সজোৱাখিনি চাওকচোন, কি ধুনীয়াকৈ সজাইছে। দেখি পেলাই গোটেই কেকখিনি খাই দিও লাগি যায়। কেকবোৰ ইমান টেষ্টি লাগে, আপোনালোকে এবাৰ অৰ্ডাৰ কৰি খাই চাব। আপোনালোকে 100% ভেজ কেক পাই যাব। ছুইগি আৰু জমেট'টো এভেইলেবল আছে। আৰু ইফালে চাওকচোন, মই ধুনীয়াকৈ চিলভাৰ জুৱেলাৰী চাব আহি গ'লোঁ, কি ধুনীয়া জুৱেলাৰী। লগতে মমো আছিলে, কেণ্ডেল যিটো আপোনালোকে দেৱালীত ইউজ কৰে। আৰু বাৰু বহুত কিবা আছিলে। আপোনালোকে কোনে আহিছে এবাৰ কমেণ্ট কৰি ক'বচোন। ইয়াতে কুলিনা টি বুলিবলৈও আছিলে দোকান এখন, য'ত গ্ৰীণ টি পোৱা যায়। সকলোলৈ খ্ৰীষ্টমাছৰ আগতীয়াকৈ শুভেচ্ছা দিলোঁ। আজিলৈ ইমান এবাৰ। গাইজ আজি আহিছে হলি জলি খ্ৰীষ্টমাছ ফেষ্টিভেললৈ। এইটো ফেষ্টিভেল হৈছিলে গুৱাহাটীৰ GS ৰোডৰ সুপ্ৰিম টাৱাৰত। মই ৰাতিপুৱা চাবৰ কাৰণে আহি গ'লোঁ, কি ধুনীয়া লাগিছে। সকলোৰে দোকানবোৰ ইয়াতে ধুনীয়াকৈ শ্ব' কৰি সজাইছে। ধুনীয়া জুৱেলাৰীৰ পৰা ধুনীয়া বেগো পাব আপোনালোকে। সোমাই আহিয়ে দেখা পালোঁ কি ধুনীয়াকৈ সজাইছে। এবাৰ আপোনালোকে চাওকচোন। ইয়াতে এংকাৰিং কৰি আছিলে জুৰি বাই। মই আহি পেলাই ধুনীয়াকৈ দোকানবোৰ চোৱাত লাগি গ'লোঁ। ধুনীয়াকৈ লাইন বাই লাইন কি ধুনীয়া দোকান দিছে। তেওঁলোকে সকলোখিনি বস্তু পাব, মমৰ পৰা আদি কৰি গোটেইখিনি। আৰু মই এইফালে আহি গ'লোঁ পিটছ অফ পাইট। ইমান ধুনীয়া কেক বনাই এওঁলোকে। সজোৱাখিনি চাওকচোন, কি ধুনীয়াকৈ সজাইছে। দেখি পেলাই গোটেই কেকখিনি খাই দিও লাগি যায়। কেকবোৰ ইমান টেষ্টি লাগে, আপোনালোকে এবাৰ অৰ্ডাৰ কৰি খাই চাব। আপোনালোকে 100% ভেজ কেক পাই যাব। ছুইগি আৰু জমেট'টো এভেইলেবল আছে। আৰু ইফালে চাওকচোন, মই ধুনীয়াকৈ চিলভাৰ জুৱেলাৰী চাব আহি গ'লোঁ, কি ধুনীয়া জুৱেলাৰী। লগতে মমো আছিলে, কেণ্ডেল যিটো আপোনালোকে দেৱালীত ইউজ কৰে। আৰু বাৰু বহুত কিবা আছিলে। আপোনালোকে কোনে আহিছে এবাৰ কমেণ্ট কৰি ক'বচোন। ইয়াতে কুলিনা টি বুলিবলৈও আছিলে দোকান এখন, য'ত গ্ৰীণ টি পোৱা যায়। সকলোলৈ খ্ৰীষ্টমাছৰ আগতীয়াকৈ শুভেচ্ছা দিলোঁ। আজিলৈ ইমান এবাৰ। গাইজ আজি আহিছে হলি জলি খ্ৰীষ্টমাছ ফেষ্টিভেললৈ। এইটো ফেষ্টিভেল হৈছিলে গুৱাহাটীৰ GS ৰোডৰ সুপ্ৰিম টাৱাৰত। মই ৰাতিপুৱা চাবৰ কাৰণে আহি গ'লোঁ, কি ধুনীয়া লাগিছে। সকলোৰে দোকানবোৰ ইয়াতে ধুনীয়াকৈ শ্ব' কৰি সজাইছে। ধুনীয়া জুৱেলাৰীৰ পৰা ধুনীয়া বেগো পাব আপোনালোকে। সোমাই আহিয়ে দেখা পালোঁ কি ধুনীয়াকৈ সজাইছে। এবাৰ আপোনালোকে চাওকচোন। ইয়াতে এংকাৰিং কৰি আছিলে জুৰি বাই। মই আহি পেলাই ধুনীয়াকৈ দোকানবোৰ চোৱাত লাগি গ'লোঁ। ধুনীয়াকৈ লাইন বাই লাইন কি ধুনীয়া দোকান দিছে। তেওঁলোকে সকলোখিনি বস্তু পাব, মমৰ পৰা আদি কৰি গোটেইখিনি। আৰু মই এইফালে আহি গ'লোঁ পিটছ অফ পাইট। ইমান ধুনীয়া কেক বনাই এওঁলোকে। সজোৱাখিনি চাওকচোন, কি ধুনীয়াকৈ সজাইছে। দেখি পেলাই গোটেই কেকখিনি খাই দিও লাগি যায়। কেকবোৰ ইমান টেষ্টি লাগে, আপোনালোকে এবাৰ অৰ্ডাৰ কৰি খাই চাব। আপোনালোকে 100% ভেজ কেক পাই যাব। ছুইগি আৰু জমেট'টো এভেইলেবল আছে। আৰু ইফালে চাওকচোন, মই ধুনীয়াকৈ চিলভাৰ জুৱেলাৰী চাব আহি গ'লোঁ, কি ধুনীয়া জুৱেলাৰী। লগতে মমো আছিলে, কেণ্ডেল যিটো আপোনালোকে দেৱালীত ইউজ কৰে। আৰু বাৰু বহুত কিবা আছিলে। আপোনালোকে কোনে আহিছে এবাৰ কমেণ্ট কৰি ক'বচোন। ইয়াতে কুলিনা টি বুলিবলৈও আছিলে দোকান এখন, য'ত গ্ৰীণ টি পোৱা যায়।